নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 19 মে দিন মঙ্গলবাৰ। মুখ্যমন্ত্ৰীয়ে ক'লে আৰক্ষীৰ ওপৰত হাত উঠালেই মুঠকৈ বেয়া আৰু কোন নহ'ব। এইদৰে মন্তব্য কৰিছে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী অধিকাৰীয়ে। পৰৱৰ্তী খবৰ, স্বাধীনতাৰ পিছত প্ৰথমবাৰলৈ অসম বিধানসভাৰ দলপতি হ'ব মিয়া। কোন মিয়া বিধায়কৰ বিৰোধীৰ দলপতিৰ দায়িত্ব দিব তাক লৈ মহাসংকটত পৰিছে গৌৰৱ গগৈয়ে। বিৰোধী দলপতি হিচাপে মিয়াকেই দিব লাগিব বুলি দাবী জনাইছে মিয়া ভোটাৰে। এবাৰ গৌৰৱ গগৈয়ে এতিয়া মিয়াৰ শৰণাপন্ন লৈ এবাৰ মূল্য বৃদ্ধি কৰিলেই বাতিল হ'ব ট্ৰেড লাইচেন্স। মূল্য বৃদ্ধিক লৈ 6টাকৈ নিৰ্দেশ জাৰি কৰিছে হিমন্ত বিশ্ব শৰ্মাই। গ্ৰাহকৰ পৰা অধিক দাম ল'লেই বিপদ নিশ্চিত হ'ব ব্যৱসায়ীৰ, লগে লগে বাতিল হ'ব ট্ৰেড লাইচেন্স। এইবাৰ অস্বাভাৱিক মূল্য বৃদ্ধিক লৈ কঠোৰ হৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আন এটা খবৰ, লাউড স্পীকাৰত দিয়া আজানৰ দৰে মন্দিৰৰ শংখ ঘণ্টাৰ শব্দও অসুবিধা ঘটে। শংখ ঘণ্টা যেতিয়াই তেতিয়াই বজালে পঢ়া শুনাত অসুবিধা হয়। এইবাৰ লাউড স্পীকাৰত বিতৰ্কৰ মাজতে বিজেপি বিধায়ক পৰমন্দিৰ ৰাজবংশীয়ে কৰিছে এই মন্তব্য। পৰৱৰ্তী খবৰ, পুনৰ হিমন্তৰ বিৰুদ্ধে নিকৃষ্ট কাণ্ড কৰিছে এজন উদীয়মান যুৱকে। মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে আপত্তিজনক ভিডিঅ' ভাইৰেল কৰি আৰক্ষীৰ জালত পৰিছে যুৱকজন। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক টাৰ্গেট কৰাৰ পাছতেই আৰক্ষীৰ জালত পৰিছে। জনাবলৈছো আৰু এটা ব্ৰেকিং নিউজ, 28 মে'ত হ'ব বকৰীদ। হয়, ঠিকেই শুনিছে, প্ৰতিগৰাকী মুছলমান এইবাৰ বকৰী ঈদক লৈ কঠোৰ নিৰ্দেশনা জাৰি কৰিছে বিজেপি চৰকাৰে। হয়, দিবলৈছো এটা ব্ৰেকিং নিউজ, যিহেতু 28 মে'ত অনুষ্ঠিত হ'ব মুছলমানৰ বকৰীদ, গতিকে এই বকৰীদত কেইবাটাও নিয়ম মানি চলিব লাগিব। যিকোনো মন গ'লেই আপোনালোকে পশুধন ব্যৱহাৰ কৰিব নোৱাৰিব। গতিকে ইয়াক লৈ হিমন্তৰ এক ডাঙৰ ঘোষণা। জনাবলৈছো আন এটা ব্ৰেকিং নিউজ, এইবাৰ পশ্চিমবংগত যিহেতু নতুন চৰকাৰ গঠন কৰিছে শুভেন্দ্ৰ অধিকাৰীয়ে তেওঁৰ দখলত গৈ কেইবাটাও বিস্ফোৰক মন্তব্য কৰিছে। তেওঁ পশ্চিমবংগত ক'লে যদি কোনোবাই অত্যাচাৰ কৰে তেনেহ'লে তেওঁৰ ৰেহাই নাই, এনেদৰে কেইবাটাও বিস্ফোৰক মন্তব্য কৰিছে।